আকাশে দিয়া ৰ'দৰে চিঠি। জুবিন গাৰ্গ আৰু অংগৰাগ মহন্তই একেলগে অভিনয় কৰা একমাত্ৰ অসমীয়া চিনেমাখন হ'ল ৰ'দৰ চিঠি। প্ৰখ্যাত অভিনেতা তথা নাট্যকৰ্মী বাহাদুৰ ইছলামে পৰিচালনা কৰা আৰু ইক্ৰামুল মজিদে প্ৰযোজনা কৰা ৰ'দৰ চিঠি মুক্তি পাইছিল 2014 চনত। পৰিচালক হিচাপে এইখন বাহাদুৰ ইছলামৰ কেৰিয়াৰৰ দ্বিতীয়খন চিনেমা। পৰিচালকগৰাকীৰ প্ৰথমখন চিনেমা আছিল আছেনে কোনোবা ইয়াত। ৰ'দৰ চিঠিৰ মূল আধাৰ আছিল বাহাদুৰ ইছলামে ৰচনা কৰা সীমাৰ সিপাৰে নামৰ এখন নাটক। জুবিন পাপনৰ লগতে ৰ'দৰ চিঠিত অভিনয় কৰিছিল আদিল হুছেইন, ভাগীৰথী আৰু বহুজনে।